Hello everyone, welcome back to my channel. এইটো মোৰ ফাৰ্ষ্ট লং ভিডিঅ' আৰু আজি মই প্ৰায় এবছৰৰ পাছত ঘৰ যাব ওলাইছোঁ। যোৱা বছৰ লাষ্ট মে'তে মই ঘৰ অহা, তাৰ পাছত টাইমেই মিলাব পৰা নাছিলোঁ। ইয়াৰ বন্ধবোৰ আৰু তাৰ বন্ধবোৰ নিমিলে, প্লাছ ঘৰ আহিলে 15-20 দিনমান থাকিবলৈ নাপালে ভালেই নালাগে। সেইকাৰণে মই টাইম লৈহে আহোঁ যাতে 15-20 দিনমান আৰামছে থাকিব পাৰোঁ। আজি মোৰ ফ্লাইট আছে ৰাতিপুৱা 6:30 বজাত আৰু মই ৰুমৰ পৰা 4টা বজাত ওলাই আহিছোঁ। মোৰ ৰুমৰ পৰা এয়াৰপৰ্টলৈ ৰাতি বেছি টাইম নালাগে, প্ৰায় 20-25 মিনিটমান সময় লাগে, কিন্তু দিনত ট্ৰাফিক জামৰ কাৰণে প্ৰায় এঘণ্টামান সময় লাগি যায়। এয়া মই দিল্লী এয়াৰপৰ্ট আহি পালোঁ। এয়া হৈছে টাৰ্মিনেল 2। ইণ্ডিগো ফ্লাইটবোৰ প্ৰায় টাৰ্মিনেল 2ৰ পৰাই ডিপাৰ্ট কৰে। দিল্লী এয়াৰপৰ্টটোত 3টা টাৰ্মিনেল থাকে। টাৰ্মিনেল 1, টাৰ্মিনেল 2 এণ্ড টাৰ্মিনেল 3। টাৰ্মিনেল 1 আৰু 2টো হৈছে ডমেষ্টিক ফ্লাইটৰ কাৰণে আৰু টাৰ্মিনেল 3টো হৈছে ইণ্টাৰনেশ্যনেল আৰু টাৰ্মিনেল 3টো হৈছে চবতছে ডাঙৰ আৰু বহুত ধুনীয়া দেখিবলৈ। মই আজি ডাঙৰ বেগ অনা নাই, বাছ 7 kgৰ এটা কেবিন বেগহে লৈ আহিছোঁ, সেইকাৰণে বেগ ড্ৰপ কৰিব লগা নহ'ল। আৰু বৰ্ডিং পাছটো মই মেচিনতে উলিয়াই ল'লোঁ, সেইকাৰণে মোৰ লাইন পাতিব লগা নহ'ল। আৰু এয়া ছিকিউৰিটি চেক ইন কৰি মই মোৰ গেট নাম্বাৰৰ ওচৰত বহি আছোঁ। বৰ্ডিং টাইমলৈ এতিয়াও 10-15 মিনিটমান বাকী আছে। কফি একাপ খাবলৈ মন আছিলে, কিন্তু লাইন দেখিয়ে উঠি যাবলৈ মন নগ'লে। ৰাতিটো হোৱা নাই, একদম অৱস্থা বেয়া। 2.5 hour জাৰ্ণিৰ পাছত এয়া ডিব্ৰুগড় এয়াৰপৰ্ট আহি পালোঁ। মোক নিবলৈ পাপা, মা, দাদা, বৌ আৰু টিকলাটো আহিছে। এতিয়াহে হৈছে নেকি? তুমি নকোৱা মানে মই টিপিছিল তুমি ধুই নেমাই ব'লা। ডিব্ৰুগড়ত আমাৰ পেহীহঁতৰ ঘৰ, তো এয়াৰপৰ্টৰ পৰা আহোঁতে পেহীহঁতৰ ঘৰত সোমাই ভাত খাই আহিলোঁ। এইটো হৈছে মাইলু, পেহীহঁতৰ ঘৰৰ ডগটো। এয়াৰপৰ্টৰ পৰা ওলাই বৌক ভিডিঅ' বনাবলৈ দিছিলোঁ টিকলাটোৰ ৰিয়েকশ্যন চাবলৈ। বৌয়ে ভিডিঅ' বনাবলৈ ল'লে, কিন্তু ভিডিঅ'ৰ বাটনটো অন কৰিবলৈ পাহৰিলে। কোন মামনি কোনজনী? মামনি কোনজনী? সেই ধাবাখনতে কিবা এটা কয় এইটো নেকি? পেহীহঁতৰ ঘৰৰ পৰা ভাত খাই এয়া আমি ওলাই আহিছোঁ। ভাগৰ লাগি থকাৰ বাবে বেছি ভিডিঅ' নবনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। নেক্সট ভিডিঅ'ত লগ পাম। বাই।